বিশাখাপট্টনম Visakhapatnam to Guwahati block. मेरे को पता नहीं क्योंकि मैं पहली बार ट्रैवल कर रही है मैं ट्रेन में बट मैडम मैं पहले फ्लाइट में आया था अभी मैं ट्रेन में जा और बर्तमान आम सोमाई गई मालदा टाउन बर्तमान मालदा टाउन सोमाइस और এটা ভাল লাগে कि परिवेशबिल ভাল और कलिकता की है मानुबिल पूरा माने मनोरंजन कर थका निचिना लगे और ये गुवाहाटी भरे केवल बिल्डिंग और बिल्डिंग और भितर सकलोके चाई থাকিব মন নাযায় কাষতে বহি ৰৈ থাকিবা और एटा कथा कि बंधुসকল सब ভাল লাগিছে কিন্তু এইবিলাক যেনবিলাক লেটেৰা চাইছে নে এইবিলাক যেনবিলাক লেটেৰাবিলাক কাৰণ অকমান বেয়া লাগিছে কিন্তু লেটেৰাবিলাক যদি ৰেল ডিপাৰ্টমেণ্টে যদি সাফা কৰি দিয়ে মানে পৰিষ্কাৰ-পৰিচ্ছন্নতাকে যদি ৰাখে আশাটো ৰাখে কিন্তু কি কয় মানুহবিলাকে বুজি নাপায় और बंधुসকল कलकाता से टैक्सी लेने নহ'ব সেই ৰেড কালাৰ দি থোৱাটো ট্যাক্সি হয় বাৰু और बंधुসকল কি হ'ল মই যাওঁতে সময় ফ্লাইটত গৈছিলোঁ আহোঁতে সময় আকৌ মই ট্ৰেইনত আহিবলগীয়া হৈছে আৰু কলিকতাটো আহি থাকোঁ আৰু কি হ'ল এইবাৰ মই আপোনালোকে ভিডিঅ'টো দেখাব পৰা নাই আপোনালোকক সেইকাৰণে এনেকৈ ভিডিঅ'টো বনাবলগীয়া হৈছে কলিকতা ভিডিঅ'টো আৰু মই ডাইৰেক্ট বিশাখাপট্টনৰ পৰা কলিকতাৰ পৰা অসম সেইটো কাৰণে ভিডিঅ'টো বেছিকৈ ভালকৈ বনাব পৰা নাই যি নহওক আপোনালোকে অকলে নাহিব কাৰোবাক লৈ আহিব অচিনাকি মানুহ হ'লে আৰু চাওক আমি কলিকতাত আহি থাকোঁ কাৰণে আমি চিনি পাওঁ জেগাবিলাক ঠাইবিলাক